প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমাৰ PMAY ঘৰ বুলি কয়। গুৱাহাটী কাহিকুছিত থকা খানাপাৰা আৰু কাহিকুছি থকা আমাৰ SIRDৰ কিছুমান মডেল বনাই থৈছে PMAY ঘৰৰ। আমি চাওঁচোন আহক। এইটো এটা মডেল, আমাৰ 6টা মডেল আছিলে তাৰ এটা, তো দিনটো বনাইছে ঘৰ আৰু সম্পূৰ্ণটো টিনৰ ঘৰ আৰু কালাৰিং ঘৰ। সম্পূৰ্ণ কাঠৰ, ওপৰৰ ৰূপ কাঠৰ। খিৰিকী ওপৰত কাঠ আৰু খিৰিকী B ক্লাছ কাঠৰ, খিৰিকী B কাঠৰ, B এইখিনি গম পোৱা হৈছে B আৰু ধুনীয়া। কিমান MM লগাইছে এইটো পোৱা নাই, মাৰিছে, ফিনিচিং ভাল হৈছে। আমাৰ এইটো বনাইছে চাংঘৰ মডেল আৰ্হি, চাংঘৰ মডেল আৰ্হি। কাঠটো উঠি চাওঁচোন আহক। কাঠৰ বাঁহৰ কাঠ তলা মৰা আছে, বাটাম ৰূপ ধুনীয়া সুন্দৰ দিছে। আৰু এইটো প্লাষ্টাৰ মাৰিছে, বোধকৰোঁ বাঁহৰ ওপৰত প্লাষ্টাৰ মাৰিছে, তেনেকুৱা দেখাইছে। বিম চাওক, বিম মাৰিছে, অতি সুন্দৰ। আমি তললৈ নামি গৈ চাম আৰু চাওক বিম খুঁটা চাওক। দৰ্জা এটা আৰ্হি, এটা আৰ্হি। এইটো প্লাষ্টাৰ মৰা ঘৰ সম্পূৰ্ণ। আহকচোন চাওঁ ডিটেইলছ ঘৰটোৰ কি আছে। খিৰিকী আমি চাম, খিৰিকী কাঠৰ, ৰূপ কাঠ লগাইছে, টিনৰ প্লাষ্টাৰ ঠিকে আছে। চাওঁ সুন্দৰ ঘৰ, দৰ্জা, চিলিং বাঁহৰ, প্লাষ্টাৰ মাৰিছে। পিছফালে চাওঁ, পিছফালে সুন্দৰ, পিছফালেতো চাওঁ। পিছফালে এখন দৰ্জা দেখাইছে চক, পিছফালে এখন দৰ্জা, পিছফালে এখন কাঠৰ দৰ্জা, এখন কাঠৰ দৰ্জা, দুখন খিৰিকী চক, অতি সুন্দৰ। পিছফালে বেলেগ এটা ঘৰ দেখাইছোঁ। এইটো এটা ঘৰ, ডাঙৰ ইটাৰ লগাইছে চক, ডাঙৰ ইটাৰ বনোৱা ঘৰ। এইটো এটা, বাকী সকলো ঠিকে আছে। পাইপ দিছে ওপৰত, ৰুফ পাইপ, চিলিং বাঁহৰ, চব খিৰিকী সুন্দৰ কৰিছে। সম্পূৰ্ণ ঘৰটো চাওক। একেই ভেণ্টিলেটৰ চাওক, সুন্দৰ ভেণ্টিলেটৰ দিছে। একেই চিলিং বাঁহৰ, সুন্দৰ প্লাষ্টাৰ কৰা, ফ্ল'ৰটো প্লাষ্টাৰ চব। আন এটা ঘৰ আমি দেখিছোঁ, এইটো ইটাৰ, মাটিৰ ইটাৰ হয়, সাধাৰণতে যিটো ব্যৱহাৰ হয় মাটিৰ ইটাৰ চাওক, ধুনীয়া। ফ্ল'ৰটো কিন্তু প্লাষ্টাৰ, খুঁটা চাওক, ৰুফ চাওক, টিং, চিলিং বাঁহৰ, পাইপ লগাইছে, খিৰিকী চাওক, প্লাষ্টাৰ। আমি সাধাৰণতে পিছফালটো চাম, পিছফালে আমি চাম ঘৰটোৰ পিছফালে চাম। ভেণ্টিলেটৰ আছে চাওক, সুন্দৰ কাৰুকাৰ্য। পিছফালে চাওক, আটাইকেইটা ঘৰৰ পিছফালে চাওক, খিৰিকী কাঠ আছে, খিৰিকী সুন্দৰ আৰ্হিভাৱে প্ৰস্তুত কৰা। এইটো টিনৰ বনাইছে।
আমাৰ যিটো এটা মডেল আছে টিনৰ ঘৰ সেইটো ভীম চাওক তলত ফাউণ্ডেশ্যনটো চাওক কি ধৰণে বনাইছে ফাউণ্ডেশ্যনৰ এটা মডেল আছে মই দেখাম আপোনালোকক অলপ পিছত দেখাই আছোঁ চাওক খিৰিকী চাওক হাৰ্ড আছে টিং নজল চাওক প্লেট বহাই লৈছে প্লেট চিষ্টেম ফিনিচিং চাওক ফুটা চাওক প্ৰায় 2.5 ইঞ্চি 3 ইঞ্চি হ'ব এইটো তো ইঞ্জিনিয়াৰসকলে গম পাব স্পষ্টকৈ চাওকচোন টিনৰ ঘৰ লোহাৰ দৰ্জা চাম হাৰ্ড আছে ভিতৰত চাব পৰা হ'লে ভাল আছিল বন্ধ কৰি থৈছে আমি পিছফালে চাবলৈ চেষ্টা কৰিম পিছফালে এখন টিনৰ দৰ্জা আছে চব পিছফালে এখন টিঙৰ দৰ্জা একেই হ'ব আমি যাব নোৱাৰিম অকণ অসুবিধা হৈ আছে হাবি আছে সুবিধা ঘৰটোৰ ফাউণ্ডেশ্যন গাঁথনি আছে চাওক এইটো ইঞ্জিনিয়াৰসকলে বুজি পাব এইটো সুন্দৰ আমাৰ এখন ব্ৰাণ্ডা পৰিব 3টা ৰুম সেইটো হয় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল